নমস্কাৰ বন্ধুসকল, আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল ষ্টাডি উইথ জুনমলৈ। আজি আমি আকৌ পঢ়িবলৈ গৈ আছো ক্লাছ 10 ৰ চেপ্টাৰ 4 হিষ্ট্ৰীৰ চেপ্টাৰ 4 ভাৰতৰ স্বাধীনতা আন্দোলন আৰু অসমত জাতীয় জাগৰণ। আমি ইয়াৰ পৰা কিছু বুজি পাইছো ভাৰতৰ স্বাধীনতা আন্দোলন কি আছিল, অসহযোগ আন্দোলন, আইন অমান্য আন্দোলন আৰু ভাৰত ত্যাগ আন্দোলন। আৰু তাত অসমৰ ভূমিকা আৰু অসমত কি জাতীয় জাগৰণৰ কেনেকৈ সৃষ্টি হৈছিল এই পাঠটোৰ পৰা আমি ইয়াত এইবিলাক ডিসকাস কৰিম। ইন্ট্ৰোডাকশনত আমাৰ দিয়া আছে টপিক কিটা সামাজিক আৰু ভাষা সাহিত্য ভিত্তিক সংগঠনসমূহ। আমাৰ ভাষাৰ উন্নতিৰ কাৰণে কি সংগঠন ইয়াত গঠন কৰা হৈছিল অসমত তাৰ বিষয়ে আলোচনা কৰিম। তাৰ পিছত ভাৰতৰ স্বাধীনতা আন্দোলনত অসমৰ ভূমিকা, ভাৰতৰ স্বাধীনতা আন্দোলনত অসমে কি ভূমিকা গ্ৰহণ কৰিছিল, তাৰ পিছত গোপীনাথ বৰদলৈৰ মন্ত্ৰী সভা আৰু প্ৰাক স্বাধীনতা কালৰ কিছু অনুষ্ঠান, স্বাধীনতাৰ আগতে হোৱা অসমত স্বাধীনতাৰ আগতে কি অনুষ্ঠান বিলাক গঠন হৈছিল এই অনুষ্ঠান বিলাকৰ বিষয়ে আমি পঢ়িম। তো ফাৰ্স্টৰ টপিক আছে আমাৰ অসমীয়া জাতীয়বাদী চেতনাৰ উত্থান। অসমীয়া জাতীয়বাদী চেতনাৰ উত্থান 1826-24 ফেব্ৰুৱাৰী ইয়াণ্ডাবু সন্ধি হয় তেতিয়া ব্ৰিটিছৰ হাতত যায় আমাৰ অসম 1826 24 ফেব্ৰুৱাৰী যেতিয়া মানে আক্ৰমণ কৰিছিল। মানৰ লাষ্টৰ আক্ৰমণ 1821 যেটো মানৰ লাষ্টৰ আক্ৰমণ হৈছিল তাৰ তেতিয়াৰ পৰা মানৰ পৰা আমাৰ অসমৰ শাসন ভাৰটো ব্ৰিটিছৰ হাতলৈ যায়। এতিয়া ইয়াণ্ডাবু সন্ধি হৈছিল মান আৰু বাৰ্মিজ আৰু ইংৰাজৰ মাজত। 1826 to 1858 কোম্পানীৰ দিন বা কোম্পানীৰ আমল বুলি কোৱা হয়। এই দিনটো আপোনালোকে মনত ৰাখিব, কোৱেশ্চনো আছে চাগে। 1826 to 1858 কোম্পানীৰ দিন বা কোম্পানীৰ আমল। 1858 কিয়? 1858 ত আমাৰ সিপাহী বিদ্ৰোহ হৈছিল। 1857 ত হৈছিল 7 to 8 বুলি কওঁ আমি। 1858 লৈকে কোম্পানীৰ দিন বা কোম্পানীৰ আমল বুলি কোৱা হয়। এই সময়ত কি কৰা হৈছিল, ইংৰাজী শিক্ষাৰ প্ৰচলন কৰা হৈছিল। মিছনাৰী সকল ভাৰতলৈ আহিছিল আৰু ইংৰাজী শিক্ষাৰ প্ৰচলন কৰে। তেতিয়া ইয়াৰ কি প্ৰভাৱ আমি অসমতো দেখিবলৈ পাইছিলো। কিছুমানে স্বদেশী পৰম্পৰা সমালোচনা কৰিছিল। আমাৰ যেতিয়া ইংৰাজী শিক্ষা ইয়াত প্ৰচলন কৰা হৈছিল, ইয়াত থকা কিছুমানে আমাৰ অসমীয়া শিক্ষাক স্বদেশী শিক্ষাক সমালোচনা কৰিছিল আৰু কিছুমানৰ মাজত কি হৈছিল, জাতীয় চেতনাৰ জাগৰণ হৈছিল। 1857 জাতীয় জ্ঞান প্ৰদায়িনী সভা 1857 হৈছিল জ্ঞান প্ৰদায়িনী সভা। আনন্দৰাম ঢেকিয়াল ফুকন আৰু গুণাভিৰাম বৰুৱাৰ নেতৃত্বত হৈছিল জ্ঞান প্ৰদায়িনী সভা। এইবিলাক ফেক্টছ বিলাক আপোনালোকে মনত ৰাখি ল'ব। তাৰ পিছত স্বদেশ প্ৰীতিৰে ইয়াত মেইন উদ্দেশ্য কি আছিল, স্বদেশ প্ৰীতিৰে নিজক সংগঠিত কৰিবলৈ এই সভা অনুষ্ঠিত হৈছিল। আৰু 1836 ডেট কিটা বহুত আছে ইয়াত। 1836 অসমত চৰকাৰীভাৱে বাংলা ভাষাৰ প্ৰচলন, অসমত চৰকাৰীভাৱে বাংলা ভাষাৰ প্ৰচলন হৈছিল আৰু 1873 লৈকে হৈছিল। 1873 পুনৰ অসমীয়া ভাষাৰ প্ৰতিষ্ঠা হৈছিল অসমত আৰু বাংলা ভাষাৰ প্ৰচলন বন্ধ হৈছিল 1873। আমাৰ নেক্সট টপিক আছে অসমীয়া লিটাৰেৰী সোসাইটি। অসমীয়া লিটাৰেৰী সোসাইটি কোনে প্ৰতিষ্ঠা কৰিছিল? দেৱীচৰণ বৰুৱা আৰু এইটো সংগঠন হয় দেৱীচৰণ বৰুৱা আৰু গুণ গোবিন্দ ফুকনৰ দ্বাৰা এইটো গঠন কৰা হৈছিল। উদ্দেশ্য আছিল সাহিত্য চৰ্চা, অসমীয়া সাহিত্য চৰ্চা ইয়াৰ উদ্দেশ্য আছিল। 1885 লৈকে এই অসমীয়া লিটাৰেৰী সোসাইটিটো সক্ৰিয় আছিল অসমত। তাৰ পিছত অভা উষা অসমীয়া ভাষা উন্নতি সাধিনী সভা। অভা উষা কেতিয়া হৈছিল? 1888 এইটো আহিব পাৰে। 1888 ত অভা উষা প্ৰতিষ্ঠা কৰা হৈছিল। ইয়াৰো উদ্দেশ্য আছিল ভাষা আৰু সাহিত্যৰ উন্নতি। আমি নামটোৰ পৰাই বুজি পাইছো যে এইটো ইয়াৰ ভাষা আৰু সাহিত্যৰ উন্নতিৰ হকে এইটো বনোৱা হৈছিল। মেইন আছিল ইয়াত লক্ষ্মীনাথ বেজবৰুৱা আৰু চন্দ্ৰকুমাৰ আগৰৱালা আৰু বহুতো আছে। মই দুজন মানৰ নাম লিখিছো, লক্ষ্মীনাথ বেজবৰুৱা আৰু চন্দ্ৰকুমাৰ আগৰৱালা। একতা আৰু জাতীয় ভাৱ গঢ়ি তোলে। এই অভা উষাই কি কৰিলে? একতা আৰু জাতীয়তাৰ ভাৱ গঢ়ি তোলে। তাৰ পিছত এই সভাৰ দ্বাৰা প্ৰকাশিত আলোচনী হল জোনাকী। মনত ৰাখি লব, এইটো জোনাকী কেতিয়া গঠন কৰা হৈছিল, এই আলোচনীটো মানে কেতিয়া বনোৱা হৈছিল এইটো আপোনালোকে কমেন্ট বক্সত কমেন্ট কৰি জনাব। হেমচন্দ্ৰ গোস্বামী, চন্দ্ৰকুমাৰ আগৰৱালা আৰু লক্ষ্মীনাথ বেজবৰুৱা। জোনাকী যুগৰ ত্ৰিমূৰ্তি বুলি কওঁ আমি এই তিনিজনক। আৰু চন্দ্ৰকুমাৰ আগৰৱালা ইয়াৰ আছিল প্ৰথম সম্পাদক। চন্দ্ৰকুমাৰ আগৰৱালাৰ বিন বৰাগী আৰু লক্ষ্মীনাথ বেজবৰুৱাৰ মোৰ দেশ ইয়াৰ দ্বাৰা প্ৰকাশিত হৈছিল আৰু এই জোনাকী যুগেও জাতীয় চেতনাৰ গঢ়ি তোলাত সহায় কৰিছিল। জোনাকী যুগৰ ত্ৰিমূৰ্তি কাক বোলে এইটো আহিব পাৰিব। তাৰপিছত অসম ছাত্ৰ সন্মিলন কেতিয়া অনুষ্ঠিত হয়? 1916 অসম ছাত্ৰ সন্মিলন অনুষ্ঠিত হৈছিল লক্ষ্মীনাথ বেজবৰুৱাৰ সভাপতিত্বত। লক্ষ্মীনাথ বেজবৰুৱাই ইয়াত সভাপতিত্ব কৰিছিল আৰু প্ৰথম সভা অনুষ্ঠিত হৈছিল গুৱাহাটীত।
উদ্দেশ্য ভাষাৰ উন্নতি আমি গম পাইছো যে যেতিয়া ব্ৰিটিছৰ আমি ইংৰাজ শিক্ষাৰ প্ৰচলন হৈছিল তেতিয়া অসমতো বহুতো জাতীয় জাগৰণৰ সৃষ্টি হৈছিল আৰু মেইন ইয়াৰ মোটিভ কি আছিল অসমীয়া ভাষা আৰু সাহিত্যৰ উন্নতি কৰাটো উদ্দেশ্য ইয়াৰ ভাষাৰ উন্নতি আৰু ৰায়ত সভা 19 শতিকাৰ শেষৰ ফালে ৰায়ত সভাৰ গঠন হয় তেজপুৰ আৰু নগাঁৱত মেইনলি ইয়াত মধ্যবিত্ত শ্ৰেণীৰ লোকে যোগদান কৰিছিল ৰায়ত সভাবিলাকত নতুন ভূমি নীতি আৰু ৰাজৰ বিৰোধিতা কৰিছিল ৰায়ত সভাই কি কৰিছিল নতুন ভূমি নীতি যেটো আমি লাষ্ট পাঠত আমি পঢ়িছিলো যে চৰকাৰে আমাক ইয়াত নতুন ৰাজ ব্যৱস্থাৰ প্ৰচলন কৰিছিল এই ৰাজ ব্যৱস্থা বা ভূমি নীতিৰ এই ৰায়ত সভাবিলাকে বিৰোধিতা কৰিছিল তাৰ পিছত ইয়াৰ মেইন উদ্দেশ্য কি আছিল গ্ৰেজিং কৰ আৰু খাজনা হ্ৰাস কৰা ইয়াৰ মেইন উদ্দেশ্য খাজনা বা কৰ হ্ৰাস কৰা আইন অমান্য আন্দোলনত ৰায়ত সভাবিলাকে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল আৰু 50% আইন অমান্য আন্দোলনত কি কৰিছিল 50% ৰাজৰ ৰাখৰ দাবীও কৰিছিল ৰায়ত সভাবিলাকে অধিক সক্ৰিয় কৰিবলৈ সদৌ অসম ৰায়ত সভাৰ গঠন কৰা হৈছিল 1933 চনত ৰায়ত সভাবিলাকক অধিক এক্টিভ কৰিবলৈ অধিক সক্ৰিয় কৰিবলৈ আমাৰ কি বনোৱা হৈছিল সদৌ অসম ৰায়ত সভাৰ গঠন হয় আৰু 8 এপ্ৰিল ফাৰ্ষ্ট অধিৱেশন হয় যোৰহাটত ৰায়ত সভাৰ ফাৰ্ষ্ট অধিৱেশন ৰায়ত সভাৰ সদৌ অসম ৰায়ত সভাৰ ফাৰ্ষ্ট অধিৱেশন হৈছিল 8 এপ্ৰিল যোৰহাটৰ তিলিকিয়ামত অধিৱেশন হয় তাৰ পিছত ইয়াৰ নেতৃত্ব কোনে প্ৰদান কৰিছিল নবীন চন্দ্ৰ বৰদলৈয়ে নেতৃত্ব প্ৰদান কৰিছিল ইয়াৰ 1934 সেকেন্ড অধিৱেশন দেৰগাঁৱত হয় ফাৰ্ষ্ট আৰু সেকেন্ডটো মনত ৰাখিব ফাৰ্ষ্ট যোৰহাট সেকেন্ড দেৰগাঁও 1934 সেকেন্ডটো দেৰগাঁৱত হয় হৰিকৃষ্ণ দাসৰ নেতৃত্বত প্ৰথম নবীন চন্দ্ৰ বৰদলৈ নেক্সটটো আছিল হৰিকৃষ্ণ দাসৰ নেতৃত্বত আৰু এই ৰায়ত সভাবিলাক 1934 ৰ পৰা 39 লৈকে সক্ৰিয় থাকে তাৰ পিছত ৰায়ত সভাবিলাক বন্ধ হয় নেক্সট টপিক আছে আহোম সভা কেতিয়া গঠন হৈছিল 1893 চনত পদ্মনাথ গোহাঁই বৰুৱাৰ নেতৃত্বত 1893 চনত আহোম সভাৰ গঠন হয় ফাৰ্ষ্ট অধিৱেশন ইয়াৰ হৈছিল শিৱসাগৰত ৰাজনৈতিক শৈক্ষিক অৰ্থনৈতিক সাংস্কৃতিক দিশত এই আহোম সভাই গুৰুত্ব প্ৰদান কৰিছিল আৰু 1910 চনত আহোম সভা আহি কি নামটো বেলেগ পালে ইয়াৰ সদৌ অসম আহোম এছ'চিয়েশ্যন 1910 চনত আহোম সভাৰ নাম হৈছিল সদৌ অসম আহোম এছ'চিয়েশ্যন সংখ্যালঘুৰ মৰ্যাদা প্ৰদান আৰু পৃথক সমষ্টি গঠনত এই সদৌ অসম আহোম এছ'চিয়েশ্যনে গুৰুত্ব প্ৰদান কৰিছিল 1941 চনত এই সংগঠনৰ বিভাজন হয় আৰু জাতীয়বাদী আহোম সন্মিলন গঠন হয় 1941 চনত আৰু 1950 চনৰ পিছত এই সংগঠনটো দুৰ্বল হৈ পৰে আমাৰ নেক্সট আছে টপিক যোৰহাট সাৰ্বজনিক সভা টপিক বিলাক ইয়াত বেছি আছে আৰু ফেক্ট বিলাক বেছি আছে আপোনালোকে এই ভিডিঅটো দুবাৰ তিনিবাৰ মান চাব তেতিয়া এটা কনসিস্টেন্সিটো আপোনালোকৰ হৈ যাব আৰু এই সিকোয়েন্সত বস্তুকিটা আহি যাব যোৰহাট সাৰ্বজনিক সভা 1884 জগন্নাথ বৰুৱাৰ নেতৃত্বত হৈছিল আৰু তেওঁ সম্পাদনা কৰিছিল যোৰহাট সাৰ্বজনিক সভাত সম্পাদনা কৰিছিল জগন্নাথ বৰুৱাই সভাপতিত্ব কৰিছিল নৰনাৰায়ণ সিং আৰু বংগ বিভাজনৰ ক্ষেত্ৰত সময়ত এই যোৰহাট সাৰ্বজনিক সভাই বংগ বিভাজনৰ বিৰোধিতা কৰিছিল ইয়াৰ উদ্দেশ্য আৰু কাৰ্যাৱলী পিছত কোৱেশ্চনতো আছে উদ্দেশ্য আৰু কাৰ্যাৱলী কি আছে মেইন ফেক্ট কিটা মই ইয়াত ইম্পৰ্টেন্ট ফেক্ট কিটা মাত্ৰ লিখিছো নহলে আপোনালোকে কনফিউজ হৈ যাব উদ্দেশ্য আছে ইয়াৰ জনসাধাৰণৰ অৱস্থাৰ উন্নতি সাধন কৰা তাৰ পিছত ৰাইজৰ আশা আকাংক্ষাৰ বিষয়ে চৰকাৰক অৱগত কৰোৱা আৰু নেক্সট কি আছে চৰকাৰৰ যিবিলাক উদ্দেশ্য আছে সেই উদ্দেশ্যবিলাক জনসাধাৰণৰ ওচৰলৈ অনা আৰু তেওঁলোকক বুজোৱা চৰকাৰৰ উদ্দেশ্যবিলাক নীতিবিলাক তাৰ পিছত ইয়াৰ কাৰ্যাৱলী কি আছে 1886 ৰ ভূমি ৰাজহৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছিল 1886 চনত ভূমি ৰাজহৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছিল তাৰ পিছত 1892 পৰা 93 কৃষকৰ কৰ ৰাখত সহায় কৰিছিল কৰ ৰাখৰ বিৰুদ্ধেও এই যোৰহাট সাৰ্বজনিক সভাই প্ৰতিবাদ কৰিছিল কৰ ৰাখৰ বিষয়ে মাত মাতিছিল তাৰ পিছত 1893 ৰাজকীয় কানি আয়োগৰ লগত কানি প্ৰচলন বন্ধৰ অনুৰোধ ৰাজকীয় কানি আয়োগৰ 1893 এটো মনত ৰাখি লব কানি আয়োগৰ প্ৰচলনৰ এই সময়ত যিবিলাক সংগঠন ওলাইছিল প্ৰায়বিলাক সংগঠনে কৰ ৰাখৰ ওপৰত গুৰুত্ব দিছিল কৰ ৰাখৰ ওপৰত গুৰুত্ব দিছিল আৰু কানি প্ৰচলনৰ বিৰোধিতা কৰিছিল আমাৰ নেক্সট টপিক আছে আসাম
আসাম এছ'চিয়েশ্যন 1903 চনত প্ৰতিষ্ঠা কৰা হৈছিল মানিক চন্দ্ৰ বৰুৱাৰ নেতৃত্বত তেওঁ সম্পাদনা কৰিছিল মানিক চন্দ্ৰ বৰুৱাই ফাৰ্ষ্ট অধিৱেশন হৈছিল 1905 চনত ডিব্ৰুগড়ত আসাম এছ'চিয়েশ্যন ফাৰ্ষ্ট অধিৱেশন 1905 চন ডিব্ৰুগড় মানিক চন্দ্ৰ বৰুৱাৰ নেতৃত্বত তাৰ পিছত প্ৰভাত চন্দ্ৰ বৰুৱা সভাপতিত্ব কৰিছিল প্ৰভাত চন্দ্ৰ বৰুৱা ইয়াত সভাপতিত্ব কৰিছিল এই আসাম এছ'চিয়েশ্যনে কি কাম কৰিছিল আসাম এছ'চিয়েশ্যনে কৰা কাৰ্যবিলাক হ'ল গণতান্ত্ৰিকীকৰণৰ দাবী কৰিছিল আৰু কৰ আৰু কানি প্ৰচলনৰ বিৰোধিতা ইয়াতো এই আসাম এছ'চিয়েশ্যনেও কানি প্ৰচলন আৰু কানি প্ৰচলনৰ বিৰোধিতা আৰু কৰ হ্ৰাসৰ দাবী কৰিছিল এই যোৰহাট সাৰ্বজনিক সভা আৰু আসাম এছ'চিয়েশ্যন দুটাৰে মেইন উদ্দেশ্যটো একেটাই আছিল তাৰ পিছত 1921 অসহযোগ আন্দোলনত যোগদান আৰু অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ লগত সামিল 1921 কি হয় অসহযোগ আন্দোলনতো এই এছ'চিয়েশ্যনে যোগদান কৰিছিল আৰু অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ লগত সামিল হয় 1921 অসম প্ৰদেশ কংগ্ৰেছ কমিটি 1921 তে বনোৱা হৈছিল যোৰহাটত প্ৰথম সভাপতি আছিল ইয়াৰ কুলধৰ চলিহা আৰু সম্পাদক আছিল নবীন চন্দ্ৰ বৰদলৈ 1926 পাণ্ডুত 41 তম বাৰ্ষিক অধিৱেশন এইটো হয় আমাৰ জাতীয় কংগ্ৰেছ ভাৰতীয় জাতীয় কংগ্ৰেছৰ 1926 ত পাণ্ডুত 41 তম বাৰ্ষিক অধিৱেশন হয় আৰু ইয়াৰে পাৰ্ট হয় অসম প্ৰদেশ কংগ্ৰেছ কমিটিটো আমাৰ ভাৰতীয় জাতীয় কংগ্ৰেছৰ এটা পাৰ্ট হয় যেটো অসমত হৈছিল 1921 মহাত্মা গান্ধীক অসহযোগ আন্দোলন প্ৰচাৰৰ বাবে অসমত নিমন্ত্ৰণ জনায় অসমত মহাত্মা গান্ধী 4 বাৰ আহিছিল আন্দোলনৰ প্ৰচাৰৰ কাৰণে আৰু 1921 তো মহাত্মা গান্ধীক এই অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে নিমন্ত্ৰণ জনাইছিল তাৰ পিছত আনুষ্ঠানিকভাৱে নিৰ্বাচন হোৱা প্ৰথমজন সভাপতি বিষ্ণুৰাম মেধি আছিল আনুষ্ঠানিকভাৱে নিৰ্বাচিত হোৱা প্ৰথমজন সভাপতি গোপীনাথ বৰদলৈ ইয়াৰ প্ৰথম প্ৰধানমন্ত্ৰী হয় আৰু 1946 ত ক্যাবিনেট মিশনে অসম আৰু পূৰ্ব বংগক গ্ৰুপ সি সন্নিবিষ্ট কৰাৰ কথা কৈছিল 1946 মই কৈছিলো ক্যাবিনেট মিশন কেতিয়া আহিছিল 1946 ত আমাৰ সংবিধান সভা গঠনৰ কাৰণে ক্যাবিনেট মিশন ইয়াত প্ৰেৰণ কৰা হৈছিল তিনিজন মন্ত্ৰী কোন আছিল ষ্টেফৰ্ড ক্ৰিপছ জন পেট্ৰিক লৰেন্স আৰু এভি আলেকজাণ্ডাৰ আগৰ ভিডিওটোত মই কৈছিলো এভি আলেকজাণ্ডাৰ পেট্ৰিক লৰেন্স আৰু ষ্টেফৰ্ড ক্ৰিপছ এই তিনিজনৰ নেতৃত্বত যেটো ক্যাবিনেট মিশন আহিছিল এই ক্যাবিনেট মিশনে কি কৰিছিল পূৰ্ব বংগ এতিয়া যেটো বাংলাদেশ পূৰ্ব বংগ আৰু অসমক একেলগে গ্ৰুপ সি বা গ্ৰুপ গ সন্নিবিষ্ট কৰাৰ কথা কৈছিল তাৰ বিৰোধিতা কৰিছিল এই কমিটিয়ে আমাৰ নেক্সট টপিক আছে স্বদেশী আন্দোলন আৰু অসম স্বদেশী আন্দোলনত অসমৰ ভূমিকা আপোনালোকে ইমান বেছি স্ট্ৰেছ ল'ব নালাগে ইয়াৰ স্বদেশী আন্দোলনত গুটেকিটা আন্দোলনৰ বিষয়টো আপোনালোকে জানে কোনটো আন্দোলন কেতিয়া হৈছিল স্বদেশী আন্দোলন কেতিয়া হৈছিল ফাৰ্ষ্টত ইন্ট্ৰোডাকচনত এইটো লিখি দিব তাৰ পিছত অসমৰ পৰা কোনে নেতৃত্ব প্ৰদান কৰিছিল তাৰ কথা লিখি দিব পাৰিব স্বদেশী আন্দোলন আৰু অসম স্বদেশী আন্দোলন 1905 to 11 বংগ বিভাজনৰ বিৰোধিতা কৰাৰ কাৰণে এই আন্দোলনটো সৃষ্টি হৈছিল বুলি আপোনালোকে জানে অম্বিকাগিৰি ৰায়চৌধুৰী আছিল ইয়াত তেওঁ বন্দিনী ভাৰত নামৰ এটি বিদ্ৰোহাত্মক নাটকটো লিখিছিল যেটো অনুপ্ৰেৰণা দিছিল ইয়াত থকা অসমবাসীক তাৰ পিছত বিদেশী নিমখ পৰিৱৰ্তে এই আন্দোলনৰ সময়ত অসমত কি প্ৰভাৱ দেখিবলৈ পাইছিল আমি বিদেশী নিমখৰ পৰিৱৰ্তে ইয়াত খাৰৰ প্ৰচলন কৰা হৈছিল মুগা পাট খাদী বস্ত্ৰ ব্যৱহাৰ কৰা হৈছিল অসমত পদ্মনাথ গোহাঁই বৰুৱা ত্ৰিগুণ বৰুৱা ৰক্তিম বৰা তেওঁলোক আছিল এই আন্দোলনত আৰু আপোনালোকে নাম এটো মনত ৰাখিব অম্বিকাগিৰি ৰায়চৌধুৰী পদ্মনাথ গোহাঁই বৰুৱা ত্ৰিগুণ বৰুৱা ৰক্তিম বৰা কিছুমান নামটো আপোনালোকে তাত লিখিব পাৰিব ইহঁতে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল এইবিলাক কথা লিখিব পাৰিব আৰু স্বাধীনতা আন্দোলনত এইবিলাক আন্দোলনত স্বদেশী বস্তুৰ ওপৰত বেছি গুৰুত্ব দিয়াৰ কথা আপোনালোকে ইনক্লুড কৰিব পাৰিব আইন অমান্য আন্দোলন আৰু অসম আইন অমান্য আন্দোলন আমি জানো 30 পৰা 34 লৈকে হৈছিল হয় নহয় 12 মাৰ্চ 78 গৰাকী 78 জন লোকে যোগদান কৰিছিল আৰু তাত সবৰমতীৰ পৰা দাণ্ডিলৈ যাত্ৰা কৰা হৈছিল লোন আইন ভংগৰ কাৰণে 240 মাইল দূৰত্ব অতিক্ৰম কৰি তেওঁলোক গৈছিল অসমৰ পৰা এই আন্দোলনত কোনে যোগদান কৰিছিল লীলাধৰ বৰুৱাই দাণ্ডি যাত্ৰাত অংশগ্ৰহণ কৰিছিল লীলাধৰ বৰুৱা এই নামটো আপোনালোকে নাপাহৰিব লীলাধৰ বৰুৱা অমিয় কুমাৰ দাসৰ দৰে ছাত্ৰসকলে আন্দোলন কৰে আৰু 1903 চনৰ 14 এপ্ৰিলত নেহেৰুক 5 মে গান্ধীক গ্ৰেপ্তাৰ কৰাত হৰতাল কৰে 14 এপ্ৰিলত নেহেৰুক আৰু 5 মে
5 মে গান্ধীক গ্ৰেপ্তাৰ কৰা হৈছিল যাৰ কাৰণে হৰতাল কৰিছিল ইয়াৰ ছাত্ৰসকলে লিড কৰিছিল কোনে অমিয় কুমাৰ দাস তেওঁৰ দৰে অন্য ছাত্ৰসকলো আছিল তাৰ পিছত আমাৰ ৰায়ত সভা আমি পঢ়িবলৈ পাইছিলো আগতে ৰায়ত সভা বিলাকেও এই আন্দোলনত যোগদান কৰিছিল গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল কানি বন্ধৰ কাৰণে আৰু 50% কৰ ৰাখৰ কাৰণে দাবী কৰিছিল আমি ইতিমধ্যে পঢ়ি আহিলো এটো তাৰ পিছত নেক্সট আমাৰ টপিক আছে কি ভাৰত ত্যাগ আন্দোলন আৰু অসমে ভাৰত ত্যাগ আন্দোলনত কি ভূমিকা লৈছিল 1942 চনৰ আগষ্ট বিপ্লৱ বুলি কোৱা হয় সেই কাৰণে আগষ্ট মাহত হোৱাৰ কাৰণে আমি এই ভাৰত ত্যাগ আন্দোলনক আগষ্ট বিপ্লৱ বুলি কওঁ আৰু গান্ধীয়ে ইয়াত কৰিম কিম্বা মৰিম ডু অৰ ডাই স্লোগানটো এই আন্দোলনতে দিছিল খুৰু পথাৰত ৰেল বগৰাৰ অভিযোগত কুশল কোঁৱৰক ফাঁচি দিয়া হয় ইয়াতে কুশল কোঁৱৰক ফাঁচি দিয়া হৈছিল আৰু কনকলতা বৰুৱাও এই আন্দোলনতে শ্বহীদ হৈছিল 1942 আন্দোলনতে তেওঁ 14 বছৰ আছিল গহপুৰৰ পৰা আছিল তেওঁ তাৰপিছত তেনেদৰে বহুতো জায়গা নট অনলি গহপুৰ ঢেকিয়াজুলি দৰং আমাৰ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা মানুহে 1942 চনৰ ভাৰতীয় আন্দোলনত যোগদান ধৰিছিল আপোনালোকে নেতৃত্ব প্ৰদান কৰা কিছুমান মানুহৰ নাম তাত ইনক্লুড কৰি দিব জ্যোতিপ্ৰসাদ আগৰৱালা আছিল অন্য কিছুমান নামটো আপোনালোকে ইনক্লুড কৰি দিলে হৈ যাব অসহযোগ আন্দোলন আৰু অসম এই আন্দোলন আইন অমান্য আন্দোলনৰ আগতে হৈছিল ফাৰ্ষ্টত অসহযোগ আন্দোলন তাৰ পিছত আইন অমান্য আন্দোলন তাৰ পিছত ভাৰত ত্যাগ আন্দোলন অসহযোগ আন্দোলন 1920 পৰা 22 লৈকে আইন অমান্য 1930 পৰা 1934 লৈকে আৰু ভাৰত ত্যাগ 1942 অসহযোগ আন্দোলন আৰু অসমে কি ভূমিকা লৈছিল অসহযোগ আন্দোলনত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ যোগদান অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে ইয়াত যোগদান কৰিছিল চন্দ্ৰনাথ শৰ্মা হেমচন্দ্ৰ বৰুৱা অমিয় কুমাৰ দাসে ইয়াত অংশগ্ৰহণ কৰিছিল তাৰ পিছত কৰিমগঞ্জৰ 8000 চাহ বাগিচাৰ বনোৱাই অংশগ্ৰহণ কৰিছিল 8000 জন চাহ বাগিচাৰ বনোৱা 13খন চাহ বাগিচাৰ 8000 জন বনোৱা আছিল তেওঁলোকে ইয়াত অংশগ্ৰহণ কৰিছিল তাৰ পিছত তেওঁলোকৰ মেইন ধ্বনিটো কি আছিল গান্ধী মহাৰাজৰ জয় বুলি তেওঁলোকে ধ্বনিটো দিছিল নেক্সট টপিক আছে বৰদলৈ মন্ত্ৰীসভা 1946 চনৰ বিধানসভা নিৰ্বাচনত কংগ্ৰেছ দলে 108খন আসনৰ ভিতৰত 58খন আসন গোপীনাথ বৰদলৈ এই আসনটো প্ৰাপ্ত কৰি চৰকাৰ গঠন কৰিছিল 1946ত অন্য সদস্য আছিল বিষ্ণুৰাম মেধি বসন্ত কুমাৰ দাস আৰু ইয়াৰ মেইন লক্ষ্যটো কি আছিল আমাৰ বৰদলৈ সভাৰ মেইন লক্ষ্যটো কি আছিল আন্তঃগাঁথনি আৰু মানৱ সম্পদৰ বিকাশ আৰু কেতিয়া হৈছিল মন্ত্ৰীসভা 1946 চনত হৈছিল তেওঁ 58খন আসন তেওঁ গোপীনাথ বৰদলৈ লাভ কৰিছিল 108খন আসনৰ ভিতৰত 58খন আসন তেওঁ লাভ কৰিছিল আৰু চৰকাৰ গঠন কৰিছিল 1946 চনত নেক্সট টপিক আছে অসম কৃষি বিশ্ববিদ্যালয় 1913 আৰু 1923ত 13ত কৰিমগঞ্জত আৰু 1923ত তিতাবৰত গৱেষণা কেন্দ্ৰ স্থাপন কৰা হৈছিল আৰু 1948 চনত অসম পশু মহাবিদ্যালয় নগাঁৱত স্থাপন কৰা হৈছিল 1948 চনত তাৰ পিছত যোৰহাটত 1948 চনতে যোৰহাটত অসম কৃষি মহাবিদ্যালয় স্থাপন কৰা হৈছিল তাৰ পিছত 1969 চনত অসম কৃষি বিশ্ববিদ্যালয় এই দুটাক মাৰ্জ কৰি অসম কৃষি বিশ্ববিদ্যালয় স্থাপন কৰা হৈছিল আৰু এই নগাঁৱতো যেটো অসম পশু মহাবিদ্যালয় আছিল এই ইয়াক খানাপাৰালৈ স্থানান্তৰিত কৰা হৈছিল ইয়াৰ কাৰ্যালয়টো খানাপাৰালৈ গুৱাহাটীৰ খানাপাৰালৈ স্থানান্তৰিত কৰা হৈছিল আৰু ইয়াৰ মেইন লক্ষ্য কি আছিল লক্ষ্যবিলাক কি আছিল কৃষিত প্ৰযুক্তিবিদ্যাৰ প্ৰয়োগ কৰা আৰু মানৱ সম্পদৰ বিকাশ কৰা তাৰ পিছত আমাৰ নেক্সট টপিক আছে গুৱাহাটী বিশ্ববিদ্যালয় কেতিয়া স্থাপন কৰা হৈছিল 1948 চনৰ 26 জানুৱাৰী তাৰিখে প্ৰতিষ্ঠাৰ সময়ত 17খন মহাবিদ্যালয় আৰু 8খন স্নাতকোত্তৰ বিভাগ ইয়াৰ অধীনত আছিল গুৱাহাটী বিশ্ববিদ্যালয়ৰ যেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল তেতিয়া ইয়াৰ অধীনত 17খন মহাবিদ্যালয় আৰু 8টা স্নাতকোত্তৰ বিভাগ আছিল বিশ্ববিদ্যালয়ৰ চৌহদক এতিয়া কি নামেৰে জনা যায় গোপীনাথ বৰদলৈ নগৰ নামেৰে জনা যায় বিশ্ববিদ্যালয়ৰ চৌহদক আমি গোপীনাথ বৰদলৈ এইটো মনত ৰাখিব পাৰিব তাৰ পিছত অসম চিকিৎসা মহাবিদ্যালয় নেক্সট আমাৰ লাষ্ট টপিক হয় অসম চিকিৎসা মহাবিদ্যালয় প্ৰথম স্থাপন কৰা হৈছিল ডিব্ৰুগড় মেডিকেল কলেজ বেৰি হোৱাইট 1900 চনতে বেৰি হোৱাইট মেডিকেল কলেজ ফাৰ্ষ্টত ইয়াৰ নাম আছিল বেৰি হোৱাইট মেডিকেল কলেজ ডক্টৰ জন বেৰি হোৱাইটৰ অনুদান পুঁজিৰে কিমান টকা অনুদান দিছিলে তেওঁ 50,000 অনুদান পুঁজিৰে 1900 চনত বেৰি হোৱাইট মেডিকেল কলেজ স্থাপন কৰা হৈছিল তাৰ 1910 চনত কি হৈছিল
ৰেডিঅ'লজি বিভাগ আৰম্ভ কৰা হৈছিল এই বেৰি হোৱাইট মেডিকেল কলেজত 1910 চনত লণ্ডনৰ পৰা মেচিন আনি ইয়াত ৰেডিঅ'লজি বিভাগ স্থাপন কৰা হয় 1910 চনত আৰু 1947 চনৰ 3 নৱেম্বৰ 1947 চনৰ 3 নৱেম্বৰত কি হৈছিল অসম চিকিৎসা মহাবিদ্যালয় নাম দিয়া হৈছিল ইয়াৰ অসম চিকিৎসা মহাবিদ্যালয় বেৰি হোৱাইট মেডিকেল কলেজৰ নাম 1947 চনৰ 3 নৱেম্বৰত চেঞ্জ কৰা হৈছিল আৰু ইয়াক অসম চিকিৎসা মহাবিদ্যালয় বুলি কোৱা হৈছিল যেটো ডিব্ৰুগড়ত আছে 1960 গুৱাহাটী মেডিকেল কলেজ আৰু 1968 শিলচৰ মেডিকেল কলেজ স্থাপন কৰা হৈছিল সো আজিৰ ভিডিওটো ইয়ালৈকে ডিসকাস কৰিলো কোৱেশ্চন আনসাৰ কিটা আমি নেক্সট ভিডিওত ডিসকাস কৰিম টেক কেয়াৰ বাই বাই